হেল্ল' ভিউৱাৰ্ছ, আজি মই আছোঁ এটা ইমিউনাইজেশ্যন কেম্পত। ইয়াত বাচ্চাবিলাক আৰু প্ৰেগনেণ্ট অমিলবিলাকৰ বেজী দিয়া হয়, ইনজেকশ্যন দিয়া হয়, বিভিন্ন প্ৰতিষেধক টীকাকৰণ কৰোৱা হয়। আহক চাওঁ আজি কেনেকৈ বাচ্চাবিলাকক ইনজেকশ্যন দিয়া হয়, তাৰ ওপৰত এটি ভিডিঅ' চাওঁ আহক আজি। আজি মই আহিছোঁ এটা গভৰ্ণমেণ্ট আপোনাৰ ইমিউনাইজেশ্যন কেম্পলৈ। তো ইয়াত শিশুসকলক বিভিন্ন ধৰণৰ প্ৰতিষেধক চিটা বা ভেকচিনেশ্যন কৰা হয়। তো ইয়াৰ লগতে শিশুসকলৰ লগতে এইটো কেম্পত আপোনাৰ যিসকল প্ৰেগনেণ্ট ওমেন থাকে, গৰ্ভৱতী মহিলা, তেওঁলোককো প্ৰতিষেধক টীকা প্ৰদান কৰা হয় এইটো কেম্পতে। এয়া চাওক, বিভিন্ন প্ৰেগনেণ্ট ওমেনসকলো ইয়াতে বহি আছে। লগতে অংগনবাদী কৰ্মী থাকে ইয়াত, আৰু আশা ছুপাৰভাইজাৰ থাকে। লগতে দুগৰাকী নাৰ্ছে আপোনাৰ ইয়াত শিশুসকলক আৰু গৰ্ভৱতী যিসকল মহিলা আছে তেওঁলোকক প্ৰতিষেধক টীকা প্ৰদান কৰি আছে। ইয়াতে আপোনাৰ প্ৰতিষেধক টীকাৰ কথা ক'বলৈ যাওঁতে আপোনাৰ শিশুসকলৰ কথা মই প্ৰথমে ক'বলৈ যাম। শিশুসকলক সাধাৰণতে আপোনাৰ জন্মৰ সময়ত দিয়া হয় আপোনাৰ BCG টীকা দিয়া হয়। লগতে আপোনাৰ OPV, যিটো আপোনাৰ পলিঅ' খুওৱা হয়, আপোনালোকে জানেই সকলোৱে। পলিঅ' প্ৰথমতে জন্মতে আপোনাক BCG আৰু OPV দিয়া হয়। তাৰপিছত আপোনাৰ 6 উইকছ পালে মানে আপোনাৰ ইয়াত আকৌ এটা প্ৰতিষেধক টীকা দিয়া হয়, DPT 1 আৰু OPV 1 দিয়া হয়। তাৰপিছতে আপোনাৰ 10 উইকছত আপোনাৰ এই বাচ্ছাটোক বেজী দি আছে, চাই লওক কেনেকৈ দিয়ে। আমাৰ নাৰ্ছ বাইদেৱে প্ৰতিষেধক টীকা দিবলৈ গৈ আছে। শিশুসকলে ভাবে কি দি আছে ন। আচ্ছা, আপোনাৰ তাৰপিছত আপোনাৰ 10 উইকছত DPT 2 দিয়া হয় আৰু OPV 2 দিয়া হয়। আকৌ তাৰপিছত আপোনাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন ধৰণৰ বেজীসমূহ বেলেগ বেলেগ বয়সৰ বা বেলেগ বেলেগ আপোনাৰ ভেকচিনৰ কাৰণে বেলেগ বেলেগ আপোনাৰ নিডল ইউজ কৰা হয়। এইখিনি হ'ল আপোনাৰ যিখিনি ভেকচিন ভায়েল আপোনাৰ এইটো দেখিছে, আপোনাৰ হোৱাইট কালাৰ যিটো আছে এইটো হ'ল আপোনাৰ এটা আইচ বক্স বুলি কোৱা হয়। আইচ বক্সৰ ইয়াৰ ভিতৰত দুটা ফুটাত দুটা আপোনাৰ ভায়েল ভৰাই থৈছে, দেখিছে চাগে। এই ভায়েলকেইটা আপোনাৰ মানে আইচ বক্সৰ ওচৰত বা দূৰত মানে তাপৰ তাৰতম্য যাতে নঘটে সেইটো কাৰণে ৰখা হয়। আৰু এটা বাচ্ছা গৈ আছে বাইদেউ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।